অৱশেষত স্বৰ্গীয়ত উপস্থিত প্ৰাণৰ মমতাত অৰুণাচলৰ পৰা পলায়ন কৰি নিৰ্দেশ হৈ পৰা কালগাছিয়াৰ শ্ৰমিক খাইৰুল ইছলাম। স্বৰ্গীয়ত উপস্থিত হোৱাৰ পাছতেই উঠিল কান্দোনৰ ৰোল। ভয়ংকৰ পৰিস্থিতিৰ বৰ্ণনা কৰিলে খাইৰুলে। অৰুণাচলত প্ৰাণৰ মমতাত পলায়ন কৰি নিৰুদ্দেশ হৈ পৰা 19 শ্ৰমিকৰ মাজৰে এজন কালগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ইপছপুৰ গাঁৱৰ খাইৰুল ইছলাম। অৱশেষত কোনোমতে জীৱন ৰক্ষা কৰি স্বগৃহ পালেহি শ্ৰমিকজন স্বৰ্গীয়ত উপস্থিত হোৱাৰ পাছতেই শোকত ভাগি পৰিল পৰিয়ালবৰ্গ।